এঠাইলৈ যাবলৈ ওলালোঁ যে কিবা অলপ ল'বলগীয়া আছে, তো সেইকাৰণে গাড়ীত বহি ল'লোঁ। আৰু কি ল'ম বাৰু বা কি ল'ম মানে এনেকুৱা বেলেগ বিশেষ বস্তু নহয় বাৰু, বাবুহঁতে কিবাকিবি ল'বলগীয়া আছে, তো সেইকাৰণে ওলালোঁ। মানে চাৰিটামান বাজি গৈছে তেতিয়া, 4:30 বা সিমানমান হৈছে চাগে। আৰু আমি যোৱাকালি গৈছিলোঁ। বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওকচোন, 4:30 বজাতে মানে নিয়ৰবিলাক পৰিছে আৰু মানে গ্লাছটো মানে দেখিছেনে, ইমান সোনকালে মানে নিয়ৰ পৰিছে আৰু গধূলিলৈকেতো আছে। বাপৰে, আপোনালোকে দেখিছে মানে আন্ধাৰ হৈ গৈছে। আৰু তাৰপিছতে মই আকৌ সোমালোঁ, মানে কিবা অলপ শ্বপিং কৰিব লাগিছিল, কিন্তু নাই, হাজবেণ্ডৰ মানিটো ওলাই নপৰে, কি ক'ব মানে। এয়াই আৰু এনেকেই চলিব লাগিব নহয় বাৰু, সৰু সুৰা মানুহ হয়, তো সেনেকেই। ছেট এটা চাইছিলোঁ, কুৰ্তা ছেট। আৰু পিছে মই চুৱেটাৰবিলাক চালোঁ, চুৱেটাৰবিলাক খুব ভাল লাগিছে। আৰু মানে এইটো শ্বুট মোৰ খুব ভাল লাগিছে, হোৱাইটত আছিলে আৰু য়ালত আছিলে, ভাল লাগিছে। তাৰপিছত আকৌ আমি পুনৰ আহিলোঁ। মানে আপোনালোক যিটো ঠাই আজি দেখাব বিচাৰিছোঁ সেইটো ঠাই হৈছে মানে এইটো দেখিছে, এইটো মানে পুলিচ পইণ্টটো হয়, মানে ৰঙিয়াৰ। আপোনালোকে ধৰিব পাৰিছে চাগে, কোনোবাই যদি দেখিছে তেওঁলোকে ধৰিব পাৰিছে। এইটো হৈছে ক্লক টাৱাৰ ৰঙিয়া। আপোনালোকে আহিলে দেখা পাব, আৰু কেতিয়াবা যদি ৰঙিয়ালৈ হয় সোমাব পাৰে এপাক। আৰু মানে কি ভাল লাগিছে, ধুনীয়াকৈ সজাইছে, মানে লাইটবিলাক ধুনীয়াকৈ সজাইছে। তাত বিশেষ নাই বেলেগ বস্তু, মানে সেইটোৱে চাবলগীয়া। মানে আগতে সোমাব দিয়া হোৱা নাছিলে, কিন্তু এতিয়া খুলিব দিছে, মানে মানুহক সোমাব দিছে। তো সেইকাৰণে আমি এপাক ঘূৰি আহিলোঁ। আৰু ভাল লাগিছে, ধুনীয়াকৈ সজাইছে, মানে টাৱাৰটো মানে ইমান ধুনীয়া লাগিছে, ক্লক টাৱাৰটো বহুত ধুনীয়া লাগিছে, আপোনালোকে দেখা পাইছে চাগে। আৰু তেনে মানুহবিলাক গৈছে চাবলৈ ভাল লগা হৈছে, তো সেইকাৰণে চবেই চাব গৈছে, অকণমান ভাল লাগিছে। আৰু বা ৰঙিয়াত তেনেকুৱা ধৰণৰ মানে বিশেষ বস্তু নাই চাবলগীয়া, তথাপি এইটো এটা ভাল লাগিছে। আৰু মই আপোনালোকক দেখাই দিছোঁ, আৰু কি ধুনীয়া লাগিছে যে লাইটটো মানে ইমান ধুনীয়াকৈ সজাইছে ভাল লাগিছে। আৰু তাত গৈ আমি অকণমান ফূৰ্তি কৰিলোঁ, আৰু এনেই বাবুহঁতেও ভাল পাইছে, যিহেতুকে তেনেকুৱা মানে আমাৰ ওচৰে পাজৰে তেনেকুৱা মানে ভাল এটা মানে সেনেকুৱা পাৰ্ক এখন নাই, দূৰত আছে বাট ওচৰত নাই। আৰু এনেকেই আৰু ঘূৰিলোঁ, অকণমান ফুৰিলোঁ। আৰু অকণমান এটা বস্তু মই মানে ক'ব বিচাৰিছোঁ, যদি তাতে মানে ল'ৰা ছোৱালীবিলাকে খেলিব পৰা ধৰক পাৰ্ক টাইপ মানে অকণমান যদি হ'লে আৰু ভাল হ'লহেঁতেন, মই ভাবোঁ। তেনেকুৱা হ'লে অকণমান ভাল হ'ল হয়, কিন্তু মানে তেনেকুৱা কাষতে মানে এনেকুৱা মানে সুবিধা নাই অৱশ্যে। মানে মাটিটোৰ কথা কৈছোঁ, তাত মানে চব মানে এনেকুৱা হৈ আছে, আৰু সেইকাৰণে এনেকৈ ৰাখিলে। আৰু তথাপিও ভাল লাগিছে, আৰু আশা কৰিম কেতিয়াবালৈ যদি হয় এনেকৈ পাৰ্ক ল'ৰা ছোৱালী কেনেও বহুত প্ৰয়োজন হয় আমাৰ। কেতিয়াবা সময় গ'লে লৈ যাব পাৰি সিহঁতক তালৈ। বাট দূৰত আছে, হয়, দূৰত ধুনীয়া ধুনীয়া পাৰ্ক আছে দেই, মই আপোনালোকক কৈছোঁ, ধুনীয়া ধুনীয়া পাৰ্ক আছে। তাৰপিছত আৰু আমি এনেকৈ আৰু কিনো চাই থাকিম, যদি মানে কিবা খেলিব পৰা ল'ৰাহঁতে খেলিব পাৰে কিবা কিবি থাকিলে অলপ সময় থাকিব পাৰিলেও হয় বাৰু। তাত যিহেতু মই মানে ভাল লাগিছে, মানুহবিলাক ফটো দিছে, তাৰতো ভাল লগা হৈছে খুব। আৰু তাৰপিছত আপোনালোকে এটা কথা কৈ দিছোঁ, আমাৰ মানে ৰঙিয়াৰ ওচৰত নহ'লে মানে অকণমান দূৰত আছে, আপোনালোকে জহালাও পাৰ্ক বুলি কয়, সেইখন বহুত ধুনীয়া পাৰ্ক। আপোনালোকক একদিন মই লৈ যাম দেই তালৈ, মানে মোৰ ভিডিঅ'ৰ দ্বাৰাই লৈ যাম আপোনালোকক আৰু দেখুৱাম। খুব ভাল এখন পাৰ্ক হয় তাত। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাবলৈ প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব, তেতিয়া আপোনালোকে মোৰ ভিডিঅ'বিলাক আগলৈ পাই থাকিব। আৰু আমি আৰু কিনো থাকিম আৰু চাই। তাৰপিছত তাৰপৰা ওলাই আহিলোঁ, আকৌ বাবুহঁতৰ কাৰণে কিবা অকণমান ল'বলগীয়া আছে, তো তাৰ বাবে এতিয়া যাব লাগিব। আমাৰ মানে ৰঙিয়া যিটো এখন আছে মানে একচুৱেলি সকলোবিলাক পোৱা যায়, পঢ়া পাতিৰ যিবিলাক বস্তু আছে চব পায়। আৰু মানে সেইটো মানে ষ্ট'ৰটোৰ নাম হৈছে মিতালী ষ্ট'ৰ। আৰু আমি তেতিয়া মিতালী ষ্ট'ৰলৈ গ'লোঁ। মিতালী ষ্ট'ৰত মানে কি সকলোবিলাক পোৱা যায়, ল'ৰা ছোৱালী হওক, আপোনাৰ যিবিলাক মানে ফাইল, তাতে সেইখন বেষ্ট হয়, আৰু ইয়াৰ ভিতৰত বেষ্ট হয় সেইখন মিতালী ষ্ট'ৰ হয়। আৰু তেওঁলোকৰ ব্যৱহাৰ পাতিবিলাক খুব ভাল হয়, আপোনালোকে গ'লে কেতিয়াবা গম পাব। তেওঁলোক কথা বতৰাবিলাকো খুব ভাল লাগে, ল'ৰাকেইজন ভাল, আৰু মালিকটো ভালেই, খুব ভাল মানুহ হয় তেখেত। এইটো খুৰা, তেওঁ খুব ভাল হয়, আৰু মানে ভাল ৰেচপঞ্চ দিয়ে। কেতিয়াবা মানুহে মানে দোকানত গ'লে ধৰক কিবা এটা ষ্ট'ৰত গৈ ৰেচপঞ্চ নাপায়, কিন্তু ইয়াতে ভাল লাগে, আৰু ৰেচপঞ্চ পায় মানুহখিনিয়ে গৈ কিনে। যদি কোনোবাই যায় তেতিয়াহ'লে তেওঁলোকে গম পায় কথাটো।
আৰু বাবুহঁতে মানে এইবিলাক মানে কি আৰু যি দেখা পায় সেইটোৱে ল'ব বিচাৰে। তো তেনেকুৱা নহয় ন, যি ল'ব বিচাৰে তাকে ল'ব মানে দিব নোৱাৰি ধৰক, কিবা কিবি অকণমান ল'লে সিহঁতে বাৰু। আৰু চাবচোন অলপ অলপ সিহঁতৰ বস্তুবিলাক মানে কি বাঢ়ি গৈ থাকে, এটা এটা কৰি বাঢ়ি গৈ থাকিব। মানে এনেকুৱাই আৰু ল'ৰা ছোৱালী, আমিও চাগে তেনেকুৱাই আছিলোঁ নহয় জানো। তথাপিও কিছুমান মানে কি বিচৰা বস্তু দিলে মানে সিহঁতৰ মনত ভাল লাগে আৰু মানে আমাৰো ভাল লাগে দিয়কচোন, বা তেনেকুৱা এটা বস্তু কিবা এটা ল'লে সিহঁতৰ মনটো ফূৰ্তি লাগে অকণমান আৰু উৎসাহ পায়। মানে বেছিভাগ বস্তু কিনাতকৈ মই ভাবোঁ পঢ়া শুনা ধৰক কিতাপ পত্ৰ বা তেনেকুৱা সিহঁতৰ সামগ্ৰী কিছুমান ল'লে সিহঁতে অকণমান বেছি মানে হেপ্পী হয়, মই ভাবোঁ আৰু হেপ্পী হয় তেনেকৈ। আৰু মানে কি এইখন আছে সকলোবিলাক মানে খেলা ধূলাৰ সামগ্ৰীও ইয়াত পোৱা যায়। বাবুহঁতে মানে বেট আৰু বলৰ বাবে বিচাৰিছিলে, বেট আৰু বল ল'লে, সৰু বাবুৱে ল'লে বেট বল, আৰু আছে ঘৰতে থাকিলেও মানে কি হয় সিহঁতক মানে নতুন বস্তু এটা ল'বৰ বৰ ইচ্ছা কৰে সিহঁতে। সেইকাৰণে ল'লোঁ, মানে এইটো ল'লে এইটো ল'ব বিচাৰে, এইটো ল'ব বিচাৰে, চব আৰু মানে তাৰ পৰাই বহুখিনি অনা গৈছে, মানে ফুটবলেই হওক ধৰক, মানে ক্ৰিকেট খেলাৰ কাৰণে বেট বল এইবিলাক অনা গৈছে, তাৰ পৰাই অনা গৈছে। আৰু ভাল আপোনালোকে দাম দৰ মিলাই ল'লে তাৰ পৰাই কেতিয়াবা ল'ব পাৰিব, ৰঙিয়াৰ মানে ওচৰে পাঁজৰৰ মানুহখিনিক কৈছোঁ দেই, ওচৰ পাঁজৰত যদি কোনোবা আছে তেওঁলোকে ল'ব পাৰে। আপোনালোকে যদি যোৱা নাই তালৈকে যাব পাৰিব। আৰু এনেকৈ আমি অকণ বজাৰ চজাৰ কৰি এতিয়া ওলাব লাগে আৰু ওলাই লৈ আকৌ পৰীক্ষা আছেই যিহেতুকে সিহঁতৰ অকণমান পঢ়াব লাগিব ঘৰত গৈ, তেনেকৈ আৰু আমি ওলালোঁ দিয়ক। ইমানখিনি বজাৰ কৰিলোঁ তো সেইকাৰণে অকণমান চাহ তাহ খাই লৈ আৰু যাওঁ। আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব, আৰু যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব। আজিলৈ আহোঁ, বাই বাই।